নমস্কাৰ বন্ধুসকল, মই জিতেন আৰু আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আই লাভ টু এক্সপ্ল'ৰলৈ। তো আজি আছোঁ গুৱাহাটী, আছোঁ ট্ৰেইন আলিত। আগৰ ফালে আছে ষ্টেচন, আছে ট্ৰেইন 8টা বজাত। আৰু এতিয়া কিবা এটা আজি গোটেই ফুল ইউনিফৰ্ম পিন্ধি চাই আই কাৰ্ড পেণ্ট চেণ্ট পূৰা কিবা এটা ভাল লাগি আছে। ফাৰ্ষ্ট লাইফত প্ৰথমবাৰ এক্সপিৰিয়েঞ্চ কৰি আছোঁ এইটো ড্ৰেছত। যিয়ে নহওক আজি যাম গুৱাহাটীত আছে ট্ৰেইনিং, মানে মোৰ এয়াৰলাইনৰ ট্ৰেইনিং আছে। তাতে যাই পেলাই ট্ৰেইনিং কৰোঁ। তাৰ পৰা মই যোৱা সময়ত কি দেখাব পাৰোঁ দেখাই লৈ যাম, আৰু অহা সময়ত কি দেখাব পাৰোঁ দেখাই লৈ আহিম। তো যিয়ে নহওক, গুড মৰ্ণিং সকলোকে। তো ৰাতিপুৱা হ'ল, ঠাণ্ডাও বাঢ়িছে। তো টাইম হৈছে মোটামুটি 8টা বাজিব হৈছে আৰু। তো লগ পাইছোঁ ট্ৰেইনত। তো বন্ধুসকল, পাই গ'লোঁ ষ্টেচন। এইফালে আছে ষ্টেচন আছে। মই আহিছিলোঁ এইফালৰ পৰা, এইফালে আছে ষ্টেচন। তো ট্ৰেইনখন আহি পাব মোটামুটি 8টা 7 হ'ল। আছিলে ট্ৰেইন 8টাত, অলপ ডিলে হ'ল। একো নাই, যাবতো লাগিবই। তো বন্ধুসকল, ট্ৰেইনখন আহি আছে এইফালৰ পৰা, মনে মনে চুপচাপকৈ মই দেখাই আছোঁ। দেখিছেনে? এই মানুহবিলাক কি চাই আছে? আহি আছে শিলিগুৰি डेमो स्पेशल। आ रही है तो फाइनली उठिलो ट्रेनत। असारे महिना सिमसिमे पानी परिरहेकै छ नि, तिमीलाई भेट्न भनेर छाता ओढेर आएको सानी। असारे महिना सिमसिमे पानी परिरहेकै छ नि, तिमीलाई भेट्न भनेर छाता ओढेर आएको सानी। हावा फाइनली उठिलो, उठि किনে লগ পালোঁ এখেতক, ধ্ৰুৱ ভাই, নয়ন ভাই গৈ আছে SSC এক্সাম কাৰণে। হয়, ৰানিংবোৰ পিছত হ'ব। অল কৈ দিলোঁ, এখেতে ভালকৈ দিয়ক। খেল বলে মোৰ ৰিক্স নাই, খেল বলে আৰু। তো মই গৈ আছোঁ, পালোঁ এতিয়া আজাৰা। आजारा পৰা পাম মালিগাঁও পৰা পাম মোৰ ডেষ্টিনেশ্যন। सानी हावा चल्यो सिरिरी आत्तै सिरिरी, म बजाउँछु मुरली तिरिरी, तिमी नाच्छ फिरिरी। हावा चल्यो सिरिरी आत्तै सिरिरी, म बजाउँछु मुरली तिरिरी। নতুন বজাৰ মালিগাঁৱৰ এটা ক্লিপ লৈছিলোঁ, ক্লিপটো ডিলিট হ'ল। কেনেকুৱা হ'ল মই নাজানো। আমাৰ ট্ৰেইনখন থাকিলে তাতে। মই গৈ আছোঁ চিৰিডি এইখনেদি যায় পল্টন বজাৰ চক যাব লাগিব। চকত যাই তাতে বাছ ধৰিব লাগিব লাচিত নগৰ। য়েছ, ট্ৰেইন এইফালে চবফালে ট্ৰেইন। ডাইৰেক্ট লিফ্ট নাই, ভাবিছিলোঁ কি ইয়াতে এইফালে লিফ্ট আছে, লিফ্টত উঠি কিনে তলত যাম, কিন্তু তলত গ'লে কাম নহ'ব। মই যাব লাগিব আগৰ ফালে যাই নামিব লাগিব, মানে চিৰিডি যাব লাগিব, উপায় নাই। তো ওলাই গ'লোঁ ষ্টেচন পৰা, ওলাই গ'লোঁ, ইফালৰ পৰা ওলালোঁ। এতিয়া যাম, বাছ ধৰিব লাগিব। তো বাছ ধৰি কিনি যাই আছোঁ লাচিত নগৰ। তো আগৰ ফালে পাম বাছ, এইফালে আছে বাছ ষ্টেচন, মানে সেই আৰু বাছ ষ্টেণ্ড। এইফালে আছে কি বুলি কয়, য'ত মই বাছত উঠিম। আৰু এতিয়া মই আহিলোঁ ফ্ৰেণ্ডখিনত ক্লাছ কৰিব আহিলোঁ। ক্লাছ কৰি মেলি ধুনীয়াকৈ ইয়াতে ক্লাছ চলি আছে। ইয়াতে ক্লাছ চলি আছে, ইয়াতে দেখাব লাগে।
এয়া মোক দেখাব নালাগে মই ক্লাছ এতিয়া কৰিম আৰু ক্লাছ কৰি কিনে আপোনালোকক লগ পাই আছোঁ পল্টন বজাৰত। ত' বন্ধুসকল ফাইনেলি আহি গ'লোঁ ট্ৰেইনত, মানে ক্লাছ কৰি আহিলোঁ ট্ৰেইনত। যিখিনি মানে মাজতে যিখিনি আহিলোঁ সেইখিনি দেখুওৱা নহ'ল, কাৰণ যোৱা সময়তে মই দেখাই লৈ গৈছোঁ। ক্লাছ কৰি আহিলোঁ ট্ৰেইনত, এতিয়া ট্ৰেইন আছে 4:20, কিন্তু এতিয়া মোটামুটি 3টামান বাজিছে, ৰখিব লাগিব, উপায় নাই। চ' এইফালে খালীয়ে, চবফালে খালী, মই অকলে বহি আছোঁ কাৰণ টাইম হোৱা নাই সেইকাৰণে বহি আছোঁ। এতিয়া ভিডিঅ'টো লৈ আছোঁ মোৰ মোবাইল Oppo F11 Pro, মানে মোৰ কেমেৰাটো চাৰ্জ খতম। ভাবিছিলোঁ যোৱাকালি ৰাতি মানে চাৰ্জ দিম বুলি, দিছিলোঁ, কিন্তু মানে কেনেকুৱা চাৰ্জ শেষ হ'ল এইটো মই ক'ব নোৱাৰোঁ। চ' আজি ভিডিঅ'টো আৰু দেখাবলৈ যাম যদি পাৰোঁ, আৰু নোৱাৰিলে ইয়াতে শেষ হোৱা বুলি ধৰি ল'বা। যদি हावा चल्यो सिरिरी आत्तै सिरिरी म बजाउँछु मुरली तिरिरी तिमी नाच्छ फिरिरी। हावा चल्यो सिरिरी आत्तै सिरिरी म बजाउँछु मुरली तिरिरी तिमी नाच्छ फिरिरी।